Hello guys, এতিয়া মই গৈ আছো এয়া মোৰ পিছফালে চাব এটা টপা এটা ওলাব আৰু পিছফালে মামা ওলাব আৰু পিছফালে গেধেপি এজনী ওলাব so guys let's go let's go hey hello hi hello how are you guys এতিয়া আমি গৈ আছো ঘৰলৈ এফালে we are traveling to পবিনকা ঘৰ হয় আগত চাবি দে আৰু নেগুৰি দেখো খাবগে লাগে এতিয়া ভাত খাবগে লাগে ভাত আমি এতিয়া খামগে ভাত ঠাণ্ডা বতৰ যিহেতু এয়া মানে পিছত ভিডিঅ'বোৰ চাবলৈ বনাই থৈছোঁ আৰু মানুহৰ জীৱন কেতিয়ালৈকে থাকে কোনেও বন্ধ নাই পুলিচত আহিলোঁ খাই গ'লোগৈ আমাৰ ঘৰ দেখা নাই ayo lihat aja kos guys finally আমি ঘৰ hello bye bye ওলাই ল'ব আৰু এইফালে পিজ্জা বনাবলৈ আৰম্ভ কৰি দিলে আজি ভাবিলোঁ কিয়নো পিজ্জা খাওঁ আৰু এইফালে চাই থাকিব কিয়নো ঠাণ্ডা বতৰত পিজ্জা খাবলৈ মন গ'ল আজি ইয়াৰ ৰিজাল্টটো দেখুৱাই আছোঁ আপোনালোকক কি হয় স্কিপ নকৰাকৈ চাই থাকিব গাইজ এফালে আমি মানে আহি গ'লোঁ এতিয়া জুইৰ ওচৰলৈ এতিয়া পিজ্জা বনাবলৈ আমি পূৰা বালি চালি দি লৈছোঁ এইফালে কুকাৰতে চাওক এইফালে এখন ৰুটি বনোৱা টাৱাখনত বালি অলপ দি লৈছোঁ প্ৰথমতে গৰম কৰি লৈছোঁ মানে তাৰপিছতহে দেখা যাব কি হয় আৰু মইনা মামা বহি আছে সিহঁত দুইটা লাগি আছে একদম আৰু নাখাব বুলি ক'ব নোৱাৰি গোটেই দিনটো এটা তামোল আধা তামোল খাওকচোন গোটেই দিনটো এটাটো খাই বাৰু সেই ৰাতি বেছি খাই এটাটো খাই বাৰু গাইজ প্ৰথম পিজ্জাৰ ৰিজাল্টটো এইটো কেনেকুৱা লাগিছে বাৰু একদম ভাল লাগিছেনে গাখীৰ আছে ন গাইজ এয়া পিজ্জা ৰেডি হৈ গ'ল এতিয়া আমি খাব লাগিব গৰহৰ গতে এয়া খাই আছে এফালে বালি কিমান লাগিছিলে কোন বালি বালি এটা হা ইয়াতকে বেছি আছে নে এটাটো খিজা নাই গৈ দিছিলা নি মইদাটো কি গাখীৰ এই অকণ টান হ'ব মানে কি দিব গাখীৰ গাখীৰ গুঠা আছে নহয় দৈ গুঠা আছে কাৰণে এই এইটো যে কি যাব আৰু দিব লাগে আৰু উলিয়াই নি হকো হকো এই মইদাটো মানে হেৰি হৈ গ'ল হেলা ৰাতিপুৱা বেলা পাইছিলো তো মাটি দিলো এই কেলা এইটো বৰ ফটো কি ফটো খুলি আছে ন চাও আৰু এইটো অৱশেষত গৈ কষ্টৰ ফলত একদম ধুনীয়াকৈ বনিলে আৰু এতিয়া খাব লাগে লেটছ গো গাইজ